4টা বাজি গ'ল আমি শুই উঠিলোঁ হয়নে আমি শুই উঠিলোঁ এতিয়া আমি চাহ খাম চাহ খাবা নাই মুডটো ভাল হোৱাই নাই শুই উঠিছে তাৰপিছত আমি আজি অকণমান বজাৰলৈ যাব লগা কাম আছে আজি আগবেলাৰ পৰা বহুতবাৰ ভাবিলোঁ যে আৰম্ভ কৰিবলৈ সুবিধা পোৱা নাছিলোঁ একদম মানে কি ক'ম গুৱাহাটীত ইমানেই পানীৰ সমস্যা আমাৰ ছাপ্লাই পানী আহে ছাপ্লাই পানী আজি কেইদিনমান ধৰি একেবাৰে পানীৰ অসুবিধা আজিতো নায়েই ৰাতিপুৱা পানী নাই বুলি এটা বেলা সময় গুচি গ'ল কামৰ কাৰণে ৰখি থাকোঁতে পানী কিনিবলৈ তাৰপিছত ধুমধাম কাম চাম কৰি ভাত পানী খাই অলপ আমি ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই এতিয়া আমি বজাৰ যাম হয়নে আজি মুডটো ভাল হোৱা নাই অলপ দেৰিকৈ দেখিব এক্টিভ মুডত এতিয়া শুই উঠিছে গাটোও ভাল নহয় আহিছে মানে অকণমান চাৰ্জ হৈছে জিভা উলিয়াইছা ঠিক আছে আমি আপোনালোকক লগ পাম আকৌ অকণমান পিছত এতিয়া আমি চাহ একাপ খাই পেলাই ধুমধাম ওলাই লওঁ হয়নে ফটোবিলাক কাটি দিম ঠিক আছে হ'ব আজি আমি ক'ত গৈছিলোঁ আমি আজি দোকানত গৈছিলোঁ কি আনিছিলোঁ গাড়ী তোমাৰ ক'ত আছে গাড়ীখন ইটো আমি আজি বজাৰ বুলি ওলাই গৈছিলোঁ গৈ ফেঞ্চি বজাৰ পালোঁগৈ কেইটামান বস্তু ল'বলৈ আছিলে কিন্তু যিকেইটা বস্তুৰ কাৰণে গৈছিলোঁ তাৰ এটাও বস্তু কিনাই নহ'লে হয়নে তাৰপিছত কিবাকিবি কাম আছিলে সৰু সুৰা চব্জি বজাৰ আছিলে কিবাকিবি এনেকুৱা ধৰণৰ বজাৰ কেইটামান কৰি ঘৰ পালোঁহি এতিয়া ইমানেই টায়াৰ্ড ফিল হৈছে একো কৰিবলৈ মন যোৱা নাইকিয়া তথাপিতো আজি নিজে নেখালেওতো মই বনাবই লাগিব খুৱাবই লাগিব সেইটো কাৰণে এতিয়া ভাত বনাই আছোঁ দালি বনাইছোঁ ভাত বনাইছোঁ আৰু আজি যিহেতু বৃহস্পতিবাৰ আজি আমি নিৰামিষ খাম মোৰ ল'ৰাকেইটাই কৈছে আজি বোলে সিহঁতে আলু ভাজি খাব সেইকাৰণে এতিয়া আলু ভাজিম দালি ভাত আচাৰ বছ মোৰো সহজ হ'ল মোৰো ভাগৰ লাগিছে যিহেতু কম সময়তে হ'ব আছে মোৰ ল'ৰা মই দেখুৱাই আছোঁ সিহঁতে পাকঘৰত কি বা কৰি আছে এইকেইটা মোক হেল্প কৰিছে আলু কাটিছে ই বডিটো দেখুৱাই দিয়া এবাৰ ই বয়সত সৰু হ'লেও কিন্তু ই মোৰ ডাঙৰ ল'ৰা হোষ্টেলৰ হয়নে আৰু এটা আছে এইটো তাৰ অসমীয়া কোৱাত অকণমান প্ৰব্লেম হয় সেইকাৰণে সি একো ক'ব বিচৰা নাই এতিয়া কোৱা কি ক'বা একো নাই গম নাই সিহঁতে মোক মাজে মাজে হেল্প কৰি দিয়ে বৰ ভাল ল'ৰাকেইটা আৰু সিহঁত ভাল কাৰণে আচলতে মোৰ আগবঢ়াই নিয়াত চবতে সহজ হৈছে ধুনুমা এই তোমাৰ গাড়ী দেখুৱাই দিয়া কি দেখুৱাই আছা আজি সঁচাকৈ বিৰাট ভাগৰুৱা লাগিছে একদম মানে যেন এতিয়াই শুই যাম এনেকুৱা লাগিছে ইমান দূৰ খোজকাঢ়িলোঁ ইমান কিবাকিবি বস্তু দুটামান বিচাৰিলোঁ কিন্তু বিচাৰি নাপালোঁ পিছত বজাৰখিনি কৰি পেলাই শাক পাচলি বজাৰ আছিলে কৰি পেলাই ঘৰ গুচি আহিলোঁ ইমান ভাগৰ লাগিছে এতিয়া একদমেই যেন ভাত চাত নবনাম নাখাম শুই যাম এনেকুৱা লাগিছে কিন্তু নিজৰ কাৰণেহে তেনেকৈ ভাবিব পাৰিম কিন্তু মইতো মোৰ ল'ৰাকেইটাক
বাকী ঘৰৰ মানুহকতো দিবই লাগিব সেইকাৰণে যিমান ভাগৰ লাগিলেও ভাগৰে এফালে আৰু মোৰ কাম এফালে কেতিয়াবা বাৰু আপোনালোকৰো এনেকুৱা হয় নেকি খুব ভাগৰ লাগে একো বনাবলৈ মন নাই অথচ বনাবই লগা হয় অৱশ্যে এইটো মাইকী মানুহৰ ক্ষেত্ৰত এইটো হয়েই বাৰু মোৰতো প্ৰায়ে হৈ থাকে বনাবলৈ মন নাযায় খাম বুলি বাহিৰত ভাবিলেও বা ক'ৰবাত মাতিলেও মই ঘৰত বনাবই লাগিব মোৰ লগত যিকেইজন ল'ৰা আছে সঁচাকৈ সিহঁতকেইজন মোৰ কাৰণে মোৰ লগত ইমানেই সিহঁতে মিলি গৈছে যে যিকোনো মই যেনেদৰে কওঁ বা মই যেনেকৈ বিচাৰিছোঁ কোনো দিনাখনে একোতে অবজেকশ্যন নাই যেনেকৈ পাৰে সহায় কৰিছে আচলতে আমি পিজিৰ নিচিনাকৈ আমিও ৰখা নাই আৰু সিহঁতেও আমাক তেনেকৈ ভবা নাইকিয়া যিমানখিনি পাৰিছোঁ আমি ঘৰুৱা হ'বলৈ চেষ্টা কৰিছোঁ আৰু যিকেইজন আছে আমাৰ লগত প্ৰতিজনৰ মাক দেউতাকে এটা কথাই কয় যে তেওঁলোক নিশ্চিন্ত হৈ আছে আমাৰ লগত থকাৰ কাৰণে সচৰাচৰ পিজিত থাকিলে মাক দেউতাকৰ যিটো চিন্তা হয় আমাৰ লগত থকা কেইজনৰ কাৰণে মাক দেউতাকৰ হোৱা নাই বুলি তেওঁলোকে কৈছে আৰু আমাৰ সুখ সেইখিনিতে আমি সেইখিনিতে সুখী আৰু সেনেকেই ৰাখিবলৈ বিচাৰিছোঁ আমাৰ গেষ্ট ৰুমত পঢ়ি আছে সি ক্লাছৰ পৰা আহি সদায় আমাৰ গেষ্ট ৰুমত পঢ়িবলৈ আহে আৰু যদি কেতিয়াবা তাৰ পঢ়াৰ লোড বেছি থাকে তেতিয়াহ'লে আমাৰ ৰুমতে শুই যায় এতিয়া সময় হৈছে 10:30 আৰু মই কৰি মেলি আজৰি হৈছোঁ মোৰ ইমানেই বেছি ভাগৰ লাগিলে যে মোৰ ভাত খাবলৈও আজি অকণো মন নগ'লে খুব পানী খালোঁ একদম একো খাবলৈ মোৰ এতিয়া ৰাতি মন নগ'লে সকলোকে খুৱাই বুৱাই ঘৰৰ যিমানখিনি চকুৰ আগত থাকে কাম ঘৰৰ ভিতৰত চাফা চুফা সেইখিনি মই ৰাতিয়ে প্ৰায়খিনি শেষ কৰি থৈ দিওঁ কাৰণ ৰাতিপুৱালৈ মোৰ সময়ৰ অভাৱ হয় সেইখিনি কৰিলোঁ কৰি পেলাই এতিয়া শুবলৈ যাম মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মৰম দি থাকিব ধন্যবাদ